মেছেজ কৰিলে ৰিপ্লাই দিম, ফোন কৰিলে কথা পাতিম, ইমানতো যদি এটিটিউড দেখাও নহয় নাবাৰ ব্লক কৰি কাটি দিম। We dropping bass like a motherfucking atom bomb. হয়, মই দুখীয়া। মোৰ লগত না KTM আছে না DSLR আছে। দুখীয়া বুলিয়ে ইমান সৰু বুলি নেভাবিবি। খং উঠিব লাগিলে ন গোটেই চৈধ্য গোষ্ঠী উঠাই। আৰে ভাই, দুখ লাগিলে সদায় হাঁহিবলৈ শিকিবা, কান্দিবলৈ নহয়। কাৰণ কান্দিলে আমাৰ চকু পানী মুচি দিওঁতা আছে নে চকু পানী মোহাৰিবলৈ গামোচা দিওঁতা আছে? ভাত খাই উঠি হাত মোহাৰিবলৈও ঘৰৰ পৰ্দা কেইখনহে আছে। আৰে ভাই, আমিতো তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ল'ৰা হয় ন। আমি গাৰ্লফ্ৰেণ্ড পতাই গাৰ্লফ্ৰেণ্ডৰ লগত কল SMS কৰি পাগল হোৱাতকৈ ন গেম খেলি পাগল হোৱা। करना कभी तो मुझे नजरों से दूर, कितने चलिए तू, कितने चलिए तू, कितने चलिए। মা দেউতাক এৰি আজি মই বাহিৰ দেশত কাম কৰি আছো, নিজৰে জীৱনটো কিবা এটা উন্নতি হয় বুলি, আৰু লগতে মা দেউতায়ো কিবা এটা সুখ পায় বুলি। কেতিয়াবা ঘৰৰ মা দেউতা আৰু লগৰ সমনীয়াবিলাকলৈ খুব মনত পৰে, কিন্তু মই বাহিৰ দেশৰ লগৰীয়াবিলাকৰ লগতে কাম কৰি সেই দিনবোৰ পাৰ কৰোঁ। মোৰ চাগে গাঁৱৰ লগৰীয়াবিলাকে গাঁৱতে খুব এনজয় কৰি দিনবোৰ পাৰ কৰিছে।